তোৰ জীৱন চেঁচা বুলি চেঁচা জীৱনটো মানে অৰ্থটো মই বুজি নাপালোঁ মোৰ এনেকুৱা হাঁহি উঠিলে নহয় খালি এই শব্দটো মানে বেয়া আৰু মানে এইটো ঘৃণা কৰিব নালাগে একচুৱেলি দেই চোৰ ডকাইত কৰিতো খোৱা নাই ন কিবা এটা কৰি খাই আছোঁ নমস্কাৰ ৰাইজসকল বন্ধুসকল তথা মৰমৰ কণখন পেটুকণি ভাইটি ভণ্টিসকল কথাটো তাৰমানে বৰ জটিল ভিডিঅ'টো নবনাওঁ বুলি ভাবোঁ কিন্তু আকৌ মন যায় নহয় লিকলিকাই থাকে মানে মনটো পিলপিলাই থাকে ভিডিঅ' বনা বুলি কিবা এটা পোক এটা আছে নি কামুৰি থাকে মানে ভিডিঅ' বনা আকৌ বুলি কৈ থাকে সেয়া আকৌ আহি গ'লোঁ আৰু আজি কি বাৰ আজি সোমবাৰ এতিয়া 10টা বাজিলে আৰু সৰু সুৰাকৈ মোৰ ফালৰ পৰা আপোনালোকক সুপ্ৰভাত আৰু আকৌ স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল টিকেটাৰে আৰু ফেচবুক পেজ তলিকৈ কৰিবলৈ আহি গ'লোঁ সেয়া খুটুং খাটাংকৈ ভিডিঅ' এটা বনাওঁ বুলি আহি গ'লোঁ বৰ মানে আমোদজনক নহ'বও পাৰে হ'লেও চেষ্টা কৰিম অলপ আমোদ দিবলৈ আপোনালোকক মনোৰঞ্জন দিবলৈ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে আৰু এইডোখৰ নকলেও হ'ব না কৈ দিওঁ হ'বলা লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নপাহৰিব দেই আৰু কাষতে থকা বেল আইকনটো কিন্তু কুটুংকৈ বজাই দিব ব'লক ভিডিঅ'টো আজি এইখিনিৰ পৰাই আৰম্ভ কৰাৰ আগতে আৰু এটা কথা কওঁ আপোনালোকক আমাৰ যোনটো ফেচবুক পেজ তলিকৈ বুলি আছে তলিকৈ ফেচবুক পেজটোত প্ৰায় 32 ফলোৱাৰ্ছ হৈছে মানে 222টা ফলোৱাৰ্ছ হৈছে আৰু সোনকালে মোক 1K কৰি দিয়কচোন 1K কৰি দিয়ক চাওঁচোন আপোনালোকে কিমান মৰম দিয়ে আমাৰ তলিকৈ আৰু ইউটিউব চেনেল টিকেটাৰে তো সেই গতিকেনে আপোনালোকে পটক যায় ফটাফট গৈ বেল আইকনটো দবাই দিব ছাবস্ক্ৰাইব কৰি দিব আৰু লগালগ ফ'ল' বটনটো মানে এনেকৈ ফ'ল' লিখা থাকে দেখিব চাগে কুটুমকৈ দবাই দিব তো লগালগ মোক 1K কৰি দিয়ক 1K কৰিলে এনেকুৱা এটা ধামাকা পাৰ্টি কৰিম আপোনালোক আৰু 1K কৰি দিয়াটো আপোনালোকক ক'লোৱেই কিবা এটা নিশ্চয় খুৱাবই লাগিব কাৰণ মানে 1000 হৈ গ'লে পৰিয়ালটো অকণমান ডাঙৰ হ'ব তাৰমানে ডাঙৰ হৈ যোৱা গতিকেনে আপোনালোকক পৰিয়ালটোকতো ভালকৈ শুশ্ৰূষা কৰিব লাগিব নহয় জানো আৰু দুটামান মানে মোৰ অলপমান জিগিৰি দোষ না কিয়ে না নাজানো বাৰু মই মোক কমেণ্ট এটা কৈছে তোৰ জীৱন চেঁচা বুলি চেঁচা জীৱনটো মানে অৰ্থটো মই বুজি নাপালোঁ মোৰ এনেকুৱা হাঁহি উঠিলে নহয় একদম মানে সেইদিনাখন কি হয় শুই উঠি চকুকেইটা এনেকৈ মোহাৰিছোঁ আৰু মোহাৰি পেলাই ডাটাটো মোৰ অভ্যাস বেয়া মোৰ এইটো মানে কেলৈ জানো যেতিয়াৰ পৰা মানে মই এইবিলাক এণ্ড্ৰইড মোবাইল চলাইছোঁ 3G হওক বা 4G হওক তেতিয়াৰ পৰা ৰাতিপুৱা শুই উঠি মই ডাটাটো খুলি ষ্টেটাছ চাবই লাগিব মানে ষ্টেটাছ চাওঁ আৰু কোনে কি দিছে বহুতকেইটা লগৰ আছেতো সিহঁতিকেইটা মানে যি কিছুমান মানে অলপ জমনি ষ্টেটাছ দিয়ে সেইকাৰণে মই ষ্টেটাছ চাওঁ বুলি মানে পটককৈ ডাটাটো খোলোৱেই ডাটাটো খুলি পাইছোঁ নে কিবা কি ভিডিঅ' দিছিলোঁ দেই মই দুলীয়াজান যোৱা কিবা ভিডিঅ' এটা দিছিলোঁ নেকি সেইটো জীৱনত সেই ভিডিঅ'টোত চালা ফেন খোৱাই মোক কমেণ্ট দিছে কি বোলে নামটো নকওঁ বাৰু ই মোক ভালকৈ চিনি পায় ময়ো চিনি পাওঁ লগৰে বুলি ক'ব লাগিব মোতকৈ ডাঙৰ হয় কৈছে তোৰ জীৱন চেঁচা বুলি চেঁচা অৰ্থটো আপোনালোকে কৈ দিবচোন মোক দেই চেঁচা মানে তোৰ জীৱন চেঁচা বুলি ক'লে মইতো আছিলোঁ আৰে কেনেকৈ জীৱন চেঁচা ইমান গৰম বিন্দাছ আছোঁ মই এইটো অৰ্থটো ক'বচোন যদি হেৰি কি বুলি কয় চাংমাই দা আপুনি চাই আছে তেনেহ'লে এই অৰ্থটো কৈ দিবচোন চেঁচা অৰ্থটো কি মই বুজি পোৱা নাই সেইদিনাখনৰ পৰা মই মানে কিবা লাগি আছে মানে চেঁচা বুলি ক'লে আৰে চেঁচা অৰ্থটো মানে মই জানিব বিচাৰিছোঁ কৈ দিবচোন দেই চাংমাই দা মানে জি টি এইবিলাক মানে কিছুমান কথা মানে একদম মানে মোৰতো মগজটো কাম নকৰা হৈ যায় কাম নকৰাৰ মাজতো মানে আকৌ ভাল চিন্তাবিলাক কৰি ভাল মানে চিন্তা ধাৰণাবিলাক কৰি পেলাই আকৌ মানে কওঁ বুলি ল'লোঁ আৰু জীৱনত কামৰ কিবা সৰুবৰ আছে নেকি আপুনি কথাটো হৈ গ'ল এনেকুৱা চাওক কামৰ বিষয়লৈ কৈছোঁ মই কথাটো দেই বাগানত চাহপাত ছিঙা আৰু পথাৰত কাম কৰা ঘৰত কাম কৰা ক'ৰবাত হাজিৰা কৰা ক'ৰবাত ঠিকা কৰা মানে যিকোনো কামৰ ক্ষেত্ৰতে কৈছোঁ মই আপোনালোকক কামৰ কিবা হেৰি কি বুলি কয় সৰুবৰ আছে নেকি কামটো কামেই ন ঠিক আছে যিকোনো হ'লেও মানে কামটো কামে আপুনি চাকৰি কৰক সেইটো কি কাম নহয় নেকি সেইটো কাম
মোৰ কথাটো হৈ গ'ল এনেকুৱা মই মানে কি বুলি কয় কৈছোৱে মই আপোনালোকক কম বুলি ভাবি পানে মানে মোক ক'বলৈ মন যোৱা নাছিলে কিন্তু মানে মোৰ আকৌ মনটো মানে ঘূৰি গ'ল দেই সঁচা কথা কৈছোঁ আপোনালোকক মই কি বুলি কয় এইখিনিতে আৰু এটা কৈ লওঁ আৰু কি বুলি গাড়ী চলোৱাটো কাম নহয় নেকি গাড়ী চলোৱাটো কাম নিশ্চয় হয় নে নহয় আপোনালোকক গাড়ী চলোৱাটো কাম বহুতে কি গাড়ী চলাই সংস্থাপন নাই কৰা নেকি বহুতে ভাল কাম কৰিছে গাড়ী চলাই ময়ো গাড়ী চলাওঁ বাৰু ময়ো গাড়ী চলাই কি বুলি কয় মই ভাবাত মই বেয়া কাম কৰা নাই নেকি মই ভালেই কৰি আছোঁ এতিয়ালৈকে যিকেইটা কৰি আছোঁ বেয়া আৰু ক'ৰবাত ক'ৰবাত অলপ চলপ থাকেই বাৰু যিকোনো কামত হ'লেও ক'ৰবাত ক'ৰবাত খুটুং খাটাং খুট এটা থাকেই আৰু সেনেকুৱা আছে মোৰো আছে বাৰু নথকা নহয় কিন্তু মানে এই কামক লৈ যে ঘৃণা কৰা শব্দটো যে বহুত বেয়া দেই সঁচাই কৈছোঁ মই বহুত বেয়া মই তাৰমানে এইটো মই পাইছোঁ মানে মোৰ ক্ষেত্ৰত হৈছে এনেকুৱা মোক ঘৃণা কৰা নিচিনাই হৈছে মোকো মানে অলপমান বেয়া ব্যৱহাৰ কৰিলে তো সঁচাই কৈছোঁ এইটো বেয়া ব্যৱহাৰটো মানে এটা মানে কি ক'ম আৰু মানে সেইটো আপোনালোকে জানিছেই চাগে নিশ্চয় যিকোনো কামত হ'লেও আপুনি এই জাত পাত ধৰি কথা ক'ব নালাগে হয় নাই মোক কি বুলি কৈছে ভিখাৰী জাত চালা ভিখাৰী জাত এইটো শব্দটোৱে মানে একদম মাথাই কৈছোঁ নহয় চুলি তুলি দাং খুৱাই পঠিয়ালে মগজটো মানে বেয়া কৰি দিলে কি বুলি কয় একদম মানে ভাষাই নাইকিয়া কৰি পেলালে এই শব্দটোৱে বাৰু যি কি নহওক কোৱাকেইটাই কৈ মাৰিব গোৱাকেইটাই গাই মাৰিব এইবিলাক ইমান মাথা মাৰি লাভ নাই হ'লেও মানে এই যোনটো জাতৰ কথাটো ক'লে যে মই সেই জাতৰ কথাটো কৈ মোৰ বহুত ভাল লগৰ আছে গাড়ী চলোৱা আৰু মই যাৰ পৰা গাড়ী শিকিছোঁ বহুত ভাল মানুহ বহুত শিক্ষিত আৰু ইমান দিন মই মানে গাড়ী শিকি মেলি গাড়ী চলাই আছোঁ কেতিয়াও মোক বেয়াটো শিকোৱা নাই দেই সঁচা কথা কৈছোঁ বেয়াটো কেতিয়াও মোক কোৱা নাই যে আমুকটো কৰিবি তামুকটো কৰিবি কেতিয়াও মোক সদায় ভালটোৱে কয় সদায় ভালটোৱে আঙুলিয়াই দিয়ে তাৰমানে এনেকুৱা মানুহ মই নাম নকওঁ মই আছে নিশ্চয় কি বুলি কয় এদিন লগ পালে মই ভিডিঅ' এটা বনাব লাগিব লগ পাই থাকোঁ বাৰু মাজে সময়ে ফোন চোন হৈ থাকে সেই যোনটো যে জাতৰ ধৰে কথাটো ক'লে যে সেই জাতৰ ধৰে কথাটোহে মই কৈছোঁ মানে এইটো চাবলৈ গ'লে এইটো ক'ব নালাগে তাৰমানে নামটো নকওঁ দেই আপোনালোকক এইটো কৰি দিলে অলপমান বেয়া হৈ যাব খালি এই শব্দটো মানে বেয়া আৰু মানে এইটো ঘৃণা কৰিব নালাগে একচুৱেলি দেই চোৰ ডকাইত কৰিতো খোৱা নাই ন কিবা এটা কৰি খাই আছোঁ যোনে যি কয় কৈ থাকক চব সেইবিলাক ভাৰ মেজা তো কি বুলি কয় নিজৰটো নিজে ভালকৈ ধ্যান দি কামটো কৰিব লাগে মই সেইটোৱে ভাবোঁ আৰু এইবিলাক ঘৃণা কৰাবিলাক কিবা কৰাবিলাক কৰি থাকক এদিন নহয় এদিন ছাকচেছটো জীৱনত হ'বই লাগিব ইমান দিন কাম কৰি আছোঁ ইমান দিন গাড়ী চলাই আছোঁ এদিন নহয় এদিন কিবা এটা ভাল কৰি দেখাবই লাগিব আৰু দেখাম যোনে এনেকুৱা কথা কৈছে নহয় তাক মই দেখাই আছোঁ এদিন নহয় এদিন দেখাই আছোঁ ঠিক আছে এইটো দেখামেই ডেফিনেটলি এইটো মানে মই চিয়'ৰ দেখাম মানে খাটি অসমীয়াটো ক'ব লাগিব এইবিলাক ক'বলৈ হেৰি কৰিব লাগিব মাজৰ ইংলিছবিলাক আঁতৰাব লাগিব চব ডিলেট কৰিব লাগিব এইবিলাক তো বাকী বাদ দিয়ক আৰু এতিয়া আকৌ কামত লাগিবলৈ গাড়ীতে আছোঁ বাৰু গাড়ীতে বহি আছোঁ এইফালে কণ্টেইনাৰখন আহি পেলাই এখন ছাইডত ৰখি আছে ইহঁতকেইটাই মালটো আনলোড কৰি আছে তাৰপৰা বুটিত আকৌ লোড দি মেলি যাম আৰু টাউনৰ ফালে ওলাই দিবলৈ আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰিব যোনে যে এনেকুৱা বেয়া ব্যৱহাৰবিলাক কৰি থাকে সিহঁতি অলপমান চাওক কথাটো অলপমান বুজক কেনেকৈ কি কথা ক'ব লাগে মানুহক কেনেকৈ কি ক'ব নালাগে আৰু কি বুলি কয় সেইটোৱে আৰু সিমানে ক'লোঁ আৰু বৰ বিশেষ নকওঁ আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক ভাল এনেকুৱা কিবা কিবি ফুংফাং ভিডিঅ' নানো ভাল ভিডিঅ' এটা আনিম আজিতো ফুংফাং বুলিয়ে কৈছোঁ এইবিলাক ইমান মানে আমোদজনক নহয় সেইটো কাৰণে সেই গতিকেনে আপোনালোকক কৈছোঁ আৰু ভাল দেখাবলৈ ভাল কৰিবলৈ যত্ন কৰিম প্ৰচেষ্টা কৰিম কি বুলি কয় আজিলৈ ইমানেই বৰ বিশেষ নকওঁ কেনেকুৱা তাৰমানে কথাবিলাক চাবলৈ গ'লে ক'বলৈ মনো নাছিলে মানে মনটো নহহিলে ভালো নালাগিলে সেইকাৰণে আপোনালোকক কৈ দিলোঁ আৰু ভিডিঅ'টো আৰম্ভণি কৰাৰ আগতে আপোনালোকক কৈছিলোঁৱে কি বুলি কয়
বৰ আমোদজনক নহ'ব পাৰে বুলি। আৰু কি বুলি কয়, সোনকালে আপোনালোকে আমাৰ ফেচবুক পেজ তলিকিয় গগৈ আৰু ইউটিউব চেনেল টিকেটাৰাই, ইউটিউব চেনেলটি আমাৰ 70টামান ছাবস্ক্ৰাইব হৈছে। কি বুলি কয়, আপোনালোকে সোনকালে গৈ 1K কৰি দিয়ক। আৰু ফেচবুক পেজটোত প্ৰায় 224টামান হৈ আছে ফলোৱাৰ্ছ। আপোনালোকে সোনকালে 1K কৰি দিয়ক আৰু ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক, ঠিক আছে। তো আৰু অলপমান ভাল কি বুলি কয় ভাল চিন্তা ধাৰণালৈ ভিডিঅ' বনাম বুলি ভাবি আছোঁ, ভাল আমোদজনক অলপ মনোৰঞ্জন দিম বুলি ভাবি আছোঁ। তো আজিলৈ বাই বাই, তেনেহ'লে আকৌ নতুন এটা ভিডিঅ'ত আপোনালোকক অতি শীঘ্ৰে লগ পাই আছোঁ।